সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ কাৰণ মই মোৰ ব্লগ দিবলৈ আছে বহুতখিনি মই শ্বুটো কৰি থৈছোঁ কিন্তু মানে কি মোৰ এডিট কৰিবলৈ সময় নোহোৱা হৈছে কাৰণ বহুত মোৰ এক্সামো চলি আছিল তাৰ মাজে মাজে শ্বুটিঙো চলি আছে আৰু মই গানৰ কামো কৰি থাকিব লগা হয় সেইবাবে আৰু ভাবিলোঁ আজি আপোনালোকে বহুতখিনি অপেক্ষা কৰি আছে হয়তো মোৰ কাৰণে তো ভাবিলোঁ আজি এটা মোৰ ডাবিং আছে গানৰ গীতটিৰ মোৰ ডাবিং আছে তো ভাবিলোঁ সেইটোকে মই অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নতুন গীত আপোনালোকে আৰু কেইদিনমানৰ পাছতে পাই যাব গীতটি শুনিবলৈ কাৰণে আৰু আশা কৰোঁ আপোনালোকে বহুত বহুত মৰমৰ আশীৰ্বাদ দিব আৰু এতিয়া মই ৰেডি হৈছোঁ তাৰ কাৰণে যাবলৈ আৰু এতিয়া বাজিছে দুটা বাজিছে মই যাম জালুকবাৰী শেখৰদা ষ্টুডিঅ'ত শেখৰদা তাত মই ডাবিং দিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ অকণমান হ'লেও চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে বলক চুলিখিনি প্ৰথমতে মই বান্ধি ল'ব লাগিব কাৰণ মোৰ চুলিখিনি লেংথ বহুত দীঘল চুলি कारण मैं जाम रैपिडोट गरीब आदमी क्या कर सकता है रैपिडोट যাব লাগিব আৰু বাইকত নহ'লে মোৰ চুলিখিনি হাৱাই হৈ যাব সেইটো কাৰণে আৰু চুলিখিনি বহুত দীঘল যিহেতু বহুত যত্ন লাগে পটককৈ তো মই এনেই জাষ্ট বান্ধি লওঁ কাৰণ তিতি আছে ওপৰতে মানে চুলিখিনি দীঘল কাৰণে মই বেলেগ একো হেয়াৰ ষ্টাইল দিবও নাজানো মই হেয়াৰ ষ্টাইল ইমান ভালকৈ কৰিব নাজানো অকল জাষ্ট বান্ধো আৰু নহ'লে এনেই কেতিয়াবা 2 বছৰ 3 বছৰে হ'ল মই অকল বন্ধা ষ্টাইলটোৱে মই কণ্টিনিউ কৰি আছোঁ কাৰণ মই বেলেগ হেয়াৰ ষ্টাইল নাজানো জাষ্ট এনেই বান্ধি লওঁ আৰু যাব পৰাকৈ তাত গৈ পেলাই খুলি দিম কি হয় হ'ব বান্ধতে এইখিনি দেখিছে ন এইখিনি গুচি গৈছেগৈ কিন্তু উপায় নাই কি কৰিম চুলি কাটিবও নিদিয়ে ঘৰৰ মানুহ আৰু কাটিবও বেয়া লাগে ইমান দীঘল চুলিখিনি সৰুতে বহুত চখ আছিলে হেঁপাহ আছিলে মাহঁতৰ যেতিয়া চুলি দেখোঁ ভাবোঁ এই মোৰ চুলিখিনি কেতিয়ানো দীঘল হ'ব জানো কিন্তু এতিয়া যেতিয়া দীঘল হ'ল দীঘল হোৱাৰ পাছত মেইনটেইন কৰি ৰাখিবলৈ আৰু গুৱাহাটীৰ পানীত মেইনটেইন কৰি ৰখাটো বহুত দিগদাৰ মোৰ চুলি বহুত সৰিছিলে এতিয়া মই ট্ৰিটমেণ্ট লৈ পেলাই ভাল পাইছোঁ বহুতখিনি কমিলে মই ৰেডি হ'লোঁ এতিয়া মই ৰেপিডো বুক কৰিছোঁ আহি আছে মই যাম জালুকবাৰী সেইখিনি আপোনালোকক দেখাই আছোঁ কি হ'ব কি নহ'ব ৰেপিডো মাতিছোঁ আহি আছে তেতিয়ালৈকে মই এপাক দেখাই দিছোঁ মই কি কৰিছোঁ আৰু এইফালে আমাৰ ৰেখা বাইদেউ আছে এক ছেকেণ্ড মিছ ৰেখা বাইদেউ এইজনী হৈছে আমাৰ মিছ ৰেখা বাইদেউ তাইক মই এনেই শ্ৰীদেৱী বুলি কওঁ হেমা মালিনী শ্ৰীদেৱী চব মই আহি পালোহি এতিয়া ভাল হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকেও আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ তেনেহ'লে মই ডাবিং দি লওঁ বাকী মাজে মাজে এনেই দেখাই থাকিম কি হয় কি নহয় চাই থকা ক'ব আহি পালোহি আহি মই শুই দিলোঁহি কাৰণ জালুকবাৰীৰ ফালে বহুত ঠাণ্ডা আছিলে
আৰু গুৱাহাটীত ইমান ঠাণ্ডা নহয়, কিন্তু জালুকবাৰীৰ ফালে বহুত ঠাণ্ডা। মই ৰেপিডত আহোঁতে ঠাণ্ডা পালোঁ। আৰু তো মোক এতিয়া ভাত খাব মাতি আছে, মই ভাত খাবলৈ যাওঁ আৰু চুলিখিনি মই বান্ধি দিলোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই, গুড নাইট।